হাই এভৰিৱান, ফাইনেলি আজি ভাওনাৰ দিনটো পালেহি আৰু এয়া ভকতসকল অহা ষ্টাৰ্ট হৈ গ'ল আৰু এয়া বাইদেৱে ভকতক ভৰি ধুৱাই আশীৰ্বাদ গ্ৰহণ কৰি আছে। আমাৰ ঘৰত যিকোনো কাম সকাম কৰাৰ আগতে মৃতকৰ নামত প্ৰথমে এগছ চাকি জ্বলাই লোৱা হয় আৰু তাৰেই জলপান আমি সকলো ঘৰৰ মানুহে একেলগে খাই আছোঁ ইয়াত। আৰু বাহিৰত এয়া নাম প্ৰসংগ ষ্টাৰ্ট হৈ গ'ল। ইয়াতে অলপ সময় বহাৰ পিছত আমি আমন্ত্ৰিত অতিথিসকলক আদৰ কৰিবলৈ উঠি যাবলগীয়া হ'ল আৰু এয়া হাতত তামোল পাণৰ বঁটা লৈ আমি আমাৰ কামত লাগি গ'লোঁ। আৰু এয়া ভাওনাখন আদৰি অনাৰ দৃশ্য। এনেদৰে ভাওনাখন আদৰি আনি এই থাপনাৰ সন্মুখত এনেদৰে ৰখা হয় আৰু এয়া ৰাতিলৈ আমাৰ ভাওনা ষ্টাৰ্ট হৈ গ'ল। এই কণমানি ল'ৰাকেইজন দেখিছেই নহয়, ইহঁতে যে বেছ আকৰ্ষণীয় আছিল। ভাওনাখন চাবলৈ কিন্তু বহুত ধুনীয়া হৈছে। ভাওনাখন কৰিছিল আমাৰ ধেমাজি জিলাৰে পাঞ্চজন্য নাট্য গোষ্ঠী নামৰ এটি নাট সংঘই। নাটখনৰ নাম হ'ল গ্ৰাহক গজেন্দ্ৰৰ উপাখ্যান। আজি ইমানতে সামৰিছোঁ, বাই।